পৰম্পৰাগত ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল বিশিষ্ট সাহিত্যিক বিদ্ৰোহ সিং কোঁৱৰ পাৰ্থিৱ শৰীৰ সহস্ৰাধিক গুণমুগ্ধৰ সন্মুখেৰে কৰিলে অন্তিম যাত্ৰা। ফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ মাটিৰ মালিকক ক্ষতিপূৰণৰ ধনৰ চেক বিতৰণ কাৰ্বি সাহিত্য পৰিষদ ক্ষতিপূৰণৰ বাবদ চেক বিতৰণ 26জন ব্যক্তি। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ডিফুৰ ৰংথেয়াংস্থিত হেমটনৰ চোতালত ৰংথেয়াঙৰ পথত জুম বান্ধি থকা শ শ গুণমুগ্ধৰ সন্মুখেৰে ওলাই গ'ল পুষ্পসজ্জিত দোলাত শুই। দোলাত চিৰশয়ন কৰি থকাৰ পৰাই চিৰবিদায় ল'লে প্ৰিয়জনৰ পৰা, আত্মীয় তথা বন্ধুবৰ্গ আৰু গুণমুগ্ধৰ পৰা। সকলোকে কন্দুৱাই থৈ অন্তিম যাত্ৰা কৰিলে বিশিষ্ট সাহিত্যিক বিদ্ৰোহ সিং কোঁৱৰ। তুমি যদি ইচ্ছা কৰা কবৰতেই দিবা মোক, তাতেই গজিব সেউজীয়া বন, নতুবা চিতাত তুলি দিবা, তাতেই পোৱা যাব সুলভ মূল্যতেই মিছা কথা। পঞ্চভূতত বিলীন হৈ গ'ল বিশিষ্ট কবি বিদ্যা সিং কোঁৱৰ পাৰ্থিৱ শৰীৰ। বিশিষ্ট কবি, প্ৰাবন্ধিক, সাহিত্যিক তথা অভিধান প্ৰণেতা বিদ্যা সিং কোঁৱৰ আৰু নাই। তেখেতৰ অন্তিম যাত্ৰাৰ সাক্ষী হ'ল কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাং, কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপিৰ নেতা বিদ্যা সিং ইংলেং, MEC ৰাম সিং ডিমুকে ধৰি শ শ গুণমুগ্ধৰ। শেষ বিদায় জনাবলৈ দৌৰি ভাগৰি আহিল আমাৰ সকলোৰে মৰমৰ তথা অতিশয় শ্ৰদ্ধাৰ ৰংবং তেৰাং ছাৰ। কেইবামান পুষ্পৰে বিশিষ্ট সাহিত্যিক জনালে শেষ বিদায়। সুদীৰ্ঘ জীৱনত বিশ্ৰাম নোলোৱাকৈ এটাৰ পিছত এটা কাৰ্য কৰি যোৱা সাহিত্যিকগৰাকীৰ জীৱনৰ পূৰ্ণতা যেন মৃত্যুহে মূল্যায়ন কৰিলে ইমান দিনে জীয়াই থকাৰ। পৰম্পৰাৰ মতে তিনিদিন তিনি ৰাতি গাঁৱত অন্তিম জিৰণিৰ পিছত আজি সম্পূৰ্ণ পৰম্পৰাগত ৰীতিৰে ডিফুৰ ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ল বিশিষ্ট সাহিত্যিকগৰাকীৰ পাৰ্থিৱ শৰীৰ। তেখেতৰ পাৰ্থিৱ শৰীৰ এতিয়া আমাৰ লগত নাই, কিন্তু তেখেতৰ আত্মা, তেখেতৰ মহৎ সৃষ্টি সদায় চিৰযুগমীয়া হৈ ৰ'ব আমাৰ মাজত, ভৱিষ্যত প্ৰজন্মৰ মাজত। তেখেতৰ মহৎ আত্মাৰ চিৰশান্তিৰ কামনা কৰিলে কাট নিউজৰ গোষ্ঠীৰ তৰফৰ পৰা। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। গতানুগতিক খবৰৰ বিপৰীতে এটা ভাল খবৰ। কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টকমকা চাৰজেং নৈৰ পৰা লাৰিং থেপিলৈ ফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ মাটি এৰি দিব লগা হৈছিল 26জন খেতিয়ক ৰাইজে। মাটি হেৰুৱাবলগীয়া হোৱাৰ অথবা এৰি দিবলগীয়া হোৱাৰ বাবে ক্ষতিপূৰণ বাবদ এইসকল মাটিৰ মালিকক চেক বিতৰণ কৰে কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ বিভাগে। মঙলবাৰে কাৰ্বি আংলং জিলাৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ পৌৰোহিত্যত পৰিষদৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত অনুষ্ঠিত সভাত ফ'ৰলেনযুক্ত পথৰ বাবদ মাটি হেৰুওৱা 26গৰাকী মাটিৰ মালিকক ক্ষতিপূৰণৰ বাবদ চেক বিতৰণ কৰা হয়। Non elitum Guwahati damlo tante elitum Theglong po A1 bujidi. A1 mane Asian Highway number 1. Lagi Asian Highway number 1 na bangke lapu Silchar na napen NC na napen ho Jiribam up to Tamu More lapu Rangoon dampo Laos Thailand pensi lapu si October ke selam kono lasi laso October selam det penapi. Aro তেওঁলোকৰ টাইম অফ কমপ্লিশ্যন আৰু টোটেল বেনিফিচিয়াৰিজ তেওঁলোকে টোটেল পাব 155 বিঘাছৰ যিটো মাটি মালিক আছে, সেই টোটেল আছে 647 মানুহে পাব। আৰু 647ৰ মানুহে যিটো বেনিফিচিয়াৰিজ ইয়াত আহিছে আৰু যিবিলাক অহা নাই, আজিতো আমি আনুষ্ঠানিকভাৱে 25জন নেকি আজি দিব। বাদ বাকীটো যিটো আমাৰ ইয়াৰ অফিচৰ পৰা আপোনালোকে কালেক্ট কৰিব আৰু যিবিলাকৰ বেনিফিচিয়াৰিজ তেওঁলোকৰ এক পইচাও দিব নালাগে, ইয়াৰো দিব নালাগে,
CMEও দিব নালাগে কাকো দিব নালাগে আনহাতে এই চেক বিতৰণ সভাত উপস্থিত থাকে ক্ৰমে কাৰ্যবাহী সদস্য ৰাজু টিছ প্ৰদীপ ৰংপি তৰেন্দ্ৰ ব্ৰহ্ম কাছে ৰংপিপিকে ধৰি MSC দৰসিং ৰংহাং ৰিচাৰ্ড টকবি আৰু বিষয়াসকল নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ 54 lakhs পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অন্তৰ্গত কৰকাটানি বিভাগৰ এখন পৰিদৰ্শন বাংলো সুদীৰ্ঘ দিনে বিভাগীয় অনিহাত পৰি আছে প্ৰায় অব্যৱহৃত হৈ সম্প্ৰতি পৰিদৰ্শন বাংলোখনত প্ৰায় প্ৰতিদিন আৰু প্ৰতি নিশাই মদ ভাং যোৱাৰ আড্ডাকে ধৰি বহু অবৈধ কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে এয়া পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত উলুপুঞ্জি স্থিত PWD তথা গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলো বাহ্যিক ৰূপ দেখি আপুনি হয়তো অনুমান কৰিছে বছৰ বছৰ বিভাগীয় নৱীকৰণৰ কাম একোৱেই কৰা নাই বাংলোখনত বাহ্যিক ৰূপ দেখি ধৰিবই হয়তো পাৰিছে ইয়াৰ ভিতৰ কৰ্তব্য ৰূপ বাংলোখনত নাই বিভাগীয় বিষয়া অভিযন্তা তথা কৰ্মচাৰীৰ আহযা তেনে পৰিত্যক্ত অৱস্থাত পৰি থকা এই বাংলোত সেয়ে অবৈধ কাৰ্যকলাপৰ অবাধ ঘাটি মদৰ আড্ডা জোৱাৰ আড্ডাকে ধৰি অনেক অবৈধ কাৰ্যকলাপৰ আৱাসলৈ পৰিণত হৈছে বাংলোটি কেইবা লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মিত চৰকাৰৰ এই সম্পত্তিৰ ৰক্ষণাবেক্ষণ তথা নৱীকৰণ কামনা কৰিছে স্থানীয় সচেতন ৰাইজে আমৰিৰ পৰা পি ৰাজনীৰ ৰিপৰ্ট কাট নিউজ বোকাজান ইউথ কংগ্ৰেছ কমিটিৰ প্ৰশংসনীয় পদক্ষেপ অহা 20, 21, 22, 23 জানুৱাৰীত আৰ্ণম লাংপিত অনুষ্ঠিত 29 সংখ্যক কাৰ্বি লাম্মিত আমে অধিৱেশনৰ বাবে প্ৰদান কৰিছে 50 বাঁহেৰে নিৰ্মিত ডাষ্টবিন কাৰ্বি লাম্মিত আমে কাৰ্বিসকলৰ বাবে নিঃসন্দেহে এক উচ্চতৰ জাতীয় অনুষ্ঠানটি সকলোবোৰ কাম কাজ সফলতাৰে সম্পাদন হোৱাটো প্ৰত্যেক ভাষা সাহিত্য প্ৰেমীয়ে কামনা কৰিছে সেয়েহে প্ৰতিটো স্তৰ নিষ্ঠাৰে আৰু শৃংখলতাৰে সম্পাদনৰ আহু পুৰুষাৰ্থ কৰিছে আৰ্ণম মালং পীৰ বৰনিৰ্জা আকলামৰ অভ্যৰ্থনা সমিতিয়ে আৰু এনে মহৎ প্ৰচেষ্টাৰ দুগুণ উজ্বলাই তুলিবলৈ বোকাজান ইউথ কমিটিও আগবঢ়াইছে এক মহৎ পৰঙণি ব্যৱহাৰৰ পিছত অলাগতিয়াল তথা পেলনীয়া সামগ্ৰী যধে মধে নেপেলাই নিৰ্দিষ্ট স্থানত পেলাবলৈ আগবঢ়াইছে 50টা বাঁহৰ ডাষ্টবিন অধিৱেশন থলী পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি বোকাজান ইউথ কংগ্ৰেছ কমিটিয়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে কমিটিৰ সভানেত্ৰী জিমলি তেৰণপি আৰু সম্পাদক হাৰসিং বে বোকাজানৰ পৰা বিষ্ণু লেখিৰ ৰিপৰ্ট কাট নিউজ হাওৰাঘাটৰ সাংবাদিক গৌতম চন্দা আৰু ৰূপক দাসক সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দলে সম্বৰ্ধনা জনায় হাওৰাঘাটৰ সাংবাদিক গৌতম চন্দা আৰু ৰূপক দাসক সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দলে সম্বৰ্ধনা জনায় সমাজ আৰু মহামাৰী COVID-19ৰ সময়ত নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে এই সম্বৰ্ধনা সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ